কামটো হ'ল নে তোমাৰ হৈ গ'ল দাদা ফেন চলি গ'ল আপোনাৰ ঠিক আছে দাদা কৈছোঁ তুমি মোক ইমান ডাঙৰ এটা সহায় কৰি দিছা বহুত ধন্যবাদ আৰু তোমাক মই কি দিম এতিয়া সেইটো কোৱা তুমি দিয়ক দাদা কিবা এটা মিলাই কেনে দিয়ক মই কি ক'ম আৰু আপোনাক খালি চুইচটো অকণমান জোৰত মাৰি দিব দেই আপুনি এই ফেনৰ চুইচটো বাৰু ঠিক আছে তোমাক মই পইচাটো দি দিওঁ বাৰু কিনো দিম তোমাক বাৰু ঠিক আছে লোৱাছোঁ বাৰু 500 এই 3100 10 20 30 40 50 রাখা তুমি এইটো দিয়া মানে কথাটো হ'ল এই পইচাটো যে তুমি হিচাপ কৰিলা আজি বহুত দিনৰ পৰা পকেট আছিল ন বুলি কিবা হ'ল তুমি যে হিচাপ কৰি দিলা এতিয়া মই গম পালো টোটেল কিমান বুলি ক'লা তুমি 3140 টকা 4 টকা এই ধন্যবাদ 10 টকা লোৱা ফুটি কৰা মই এতিয়া পইচাটো হিচাপ হ'ল ইয়াৰ পৰা মই 10 টকা খৰচ কৰিম বাকী যে 500 টকা খৰচ নকৰিম মই হা ধন্যবাদ তোমাক music